অসমখনক অশান্ত কৰাৰ যিটো মন্তব্য কৰিছে, এংডাং আছে গেংডাং উলিয়ালে আমাৰ ৰক্ষণ হ'ব, ৰক্তাক্ত হ'ব। আমাৰো য়ক্সা আছে, আমি য়ক্সা উলিয়ালে আমাৰোতো আমাৰ যিটো য়ক্সাৰ যিটো ধৰ্ম, যিটো গুণ, আমাৰ ট্ৰাইবেল, এই ট্ৰাইবেলৰ আৰু আগৰ যিটো ট্ৰাইবেলৰ অশান্ত যাতে সৃষ্টি কৰিব নালাগে, আদিমৰ যিটো আমাৰ ট্ৰাইবেল, এই ট্ৰাইবেলৰ ব্যৱস্থাৰে আমি আন্দোলন কৰিবলৈ থিয় হৈছোঁ। অসম চৰকাৰে আমাৰ লগত সক্ষমতা নাথাকে, আমাৰ পক্ষে যদি কথা নকয়, আমাৰ বিৰুদ্ধে যদি যায়, আমাৰ জনজাতি অঞ্চলত কোনো কাৰণতে ইয়াত মন্ত্ৰী বিধায়ক বা কিবা ক'লেও আমি প্ৰৱেশ নিষিদ্ধ কৰিম। আৰু ইয়াৰ লগতে এই জোৰ সমাজৰ জৰিয়তে আমাৰ জনজাতীয়সকলৰ যিটো নেতা, জনজাতিৰ যিটো মন্ত্ৰী, এই মন্ত্ৰীসকলে এই মন্ত্ৰী ট্ৰাইবেলৰ বিপক্ষে যদি কয়, আমাৰ ট্ৰাইবেল অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। ট্ৰাইবেল ঐক্য জিন্দাবাদ। MMK long live, the MMK long live, আমার দাবি ছয় জনগোষ্ঠীর জনজাতি রাজনীতি নচলিব, ছয় জনগোষ্ঠীর রাজনীতি নচলিব, জনজাতি রাজনীতি নচলিব। চিচিতুয়া লং লিভ, চিচিতুয়া লং লিভ, ট্রাইবেল সংঘ জিন্দাবাদ। আমার